গুৰুজনা মাধৱদেৱৰ জন্মভূমি আজি অসম সাহিত্য সভাৰ বৰ্ণাঢ্য আয়োজন নাৰায়ণপুৰবাসীক মই সেৱা জনাইছোঁ, নমস্কাৰ জনাইছোঁ। এনেকুৱা এটা অনুষ্ঠান আপোনালোকে সকলোৱে মিলি ইয়াত সাফল্যমণ্ডিত কৰাৰ আজি চাগে দ্বিতীয়টো দিন আৰু এনেকুৱা কেইবাটাও দিন আছে য'ত সকলোৱে আপোনালোক একগোট হ'ব লাগিব। সাহিত্য সভা অসমৰ বিশাল অনুষ্ঠান য'ত এই মঞ্চখনে অসমৰ বিভিন্ন ভাষা জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ বিভিন্ন কলা সংস্কৃতিৰ এই মঞ্চখনে ৰাইজৰ আগত সাহিত্য চৰ্চাৰ পৰা আদি কৰি শিল্পলৈকে সকলো প্ৰদৰ্শিত হৈ এই মঞ্চখনত মোক আমন্ত্ৰণ জনোৱাৰ বাবে বিশেষভাৱে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ উদযাপন সমিতিৰ সভাপতি তথা বিহপুৰীয়া বিধানসভা সমষ্টিৰ জনপ্ৰিয় বিধায়ক মোৰ ভাতৃপ্ৰতি মোৰ শ্ৰদ্ধাৰ দাদা ডক্টৰ অমিয় কুমাৰ ভূঞা, তেখেতৰ কাৰণে এটা জোৰকৈ হাত চাপৰ বিচাৰিছোঁ। তেখেতৰ এটা জোৰকৈ এটা এবাৰ চিঞৰিলে ভাল লাগিব, গোটেই অনুষ্ঠানটো সফল হয়। থেংক ইউ। অধ্যাপক মাখন কামুৰি ডাঙৰীয়া, সাধাৰণ সম্পাদক উদযাপন সমিতি তথা লগতে সকলো সাংস্কৃতিক উপসভাপতি সমিতিৰ সমূহ বিষয়ববীয়া তথা গোটেই এই সাংস্কৃতিক বিভাগটোত গুৱাহাটীলৈ গৈ মোৰ লগত একেলগতে বিভিন্ন শিল্পীসকলৰ লগত যোগাযোগ কৰা মোৰ অতি ভাতৃপ্ৰতি দাদা পাৰ্থদা, তেখেতকো ধন্যবাদ জনাইছোঁ। তথা সাহিত্য সভাৰ লগত জড়িত প্ৰতিজন সদস্যক মই ধন্যবাদ জনাইছোঁ, সেৱা জনাইছোঁ আৰু মই অনুষ্ঠান আৰম্ভ কৰি গৈছোঁ। সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি গীতৰ কলি, তাৰপিছত ইফালে বিহু বিহু গৈ আছে, বিহু গান, বিহু বিশ্বৰ গান নাচিব লাগে। এটা কওকচোন জোৰকৈ নাচিব লাগিব। তাৰ আগতে যিহেতু সাহিত্য সভা আমাৰ অসমীয়া জাতিৰ অস্তিত্বৰ কথা আছে, জাতি থাকিলে সাহিত্য শিল্প সকলো থাকিব। যথেষ্ট বেছি বৃষ্টি হৈছিল সৃষ্টি এই মোৰ বিভেদ কৰি হৰি নিজ হাতে সংকৰি দেশত গঢ়িলে এই দেশ সদনী ভাবিছিলি যাব আজি অসমীয়াই নিজৰ দিছিলে অসমতে ভগলীয়া হ'ল
আহিবই আৰু দীঘালী পাৰ হৈ গ'ল যিহেতু ৰাইজ অধিক আগ্ৰহেৰে বাট চাই আছে বিহু ফুৰিবলৈ তো বিহু ফুৰিব আগতে মোৰ নিজৰ এটি গীত গাইছোঁ এতিয়া আধুনিক গীত গাইছোঁ আচ্ছা বহুজনে অনুৰোধ কৰি আছে আগতৰীয়া ঠিক আছে তাৰপৰা আগত কৰিছোঁ ঠিক আছে থেংক ইউ জিয়া জিয়া সপোনে বিষাদে খেলে খেলে মরমে সাগর হইব দিলে দেবী তুমিলে বুঝিলে মুরু বলে ভাল গুয়া মুর করে কিয় বাকৈ সঁচাকৈ হয় বুলি জুকমিয়ে যদিহে কিয়ে হ'ব হৈ গ'লো আজিও কৰিয়া আমাৰ কৰিয়া
বিহু গাইলে আকৌ বহাগ হৈ যাব বিহু গানৰ বেলেগ গাব লাগিব এটা আৰু এটা ঘটনা কৈ আছোঁ বুজিছ বিহুলৈ যাওঁ বিহু লাগিব বিহু গাওঁ বিহু গালে মুখা ঘূৰাব নোৱাৰিব আৰু একেবাৰে গাই যাচ্ছে দেই আৰু এটা গীত গাইছোঁ বুজিছ আপোনালোকৰ কাৰণে নাৰায়ণপুৰবাসী ইয়াত উপস্থিত সময় ৰাইজৰ কাৰণে মই নিজৰ এটা গীত গাইছোঁ আপোনালোকে শুনিছে নাই মই নাজানো বুকু ভৰি আছে জনমে নাজানা তুমি শুনিছে নাই গীতটো যদি শুনিছে মই জোৰকে আমাৰ চিঞৰিলে ভাল লাগিব কিন্তু কৰি বুজাও তোমাৰ
জীৱনত বহুতেই আছে